আশা কৰোঁ আপোনালোক সকলো নমস্কাৰ বন্ধুসকল আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে কুশলে আছোঁ আপোনালোকক মোৰ চেনেল জ্যোতিচিখা ভৰালীলৈ পুনৰ স্বাগতম জনাইছোঁ আগৰ ব্লগটো আজিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ এইমাত্ৰ কি ষ্টাৰ্ট কৰিম মই এইকেইটা এই প্ৰাণীকেইটাৰ পৰা প্ৰাণী তোমাৰ স্কুটাৰখন দেখাই দিয়া আগৰ স্কুটিখন स्कूटी तो एक ब्रांड है स्कूटी तो एक ब्रांड होता है नहीं है लड़कियों का वो स्कूटी नहीं बोलता है मैं उस दिन पढ़ा था हाँ तो এতিয়া সন্তোষে আনিছে চিকেন মানে বেছি নাই না আধা কিলো মানে আনিছে চাগে মডেলে খুলি চোৱাই নাই কিমান আনিছে বনাব কৈছে বিৰিয়ানি তো মই সিম্পল ইজিলি বিৰিয়ানি বনাই থম বুলি ভাবিছোঁ গতিকে আপোনালোককো দেখাওঁ কেনেকৈ বনাম আপোনালোকে চাই থাকক তাৰ কাৰণে এফালে পিয়াজ লৈছোঁ এটোত মানে পিয়াজ কাটিবলৈ বুলি টিস্যু পেপাৰ হেৰি পিয়াজ লৈছোঁ 4টা তাৰপিছত আদা নহৰু পেষ্ট কৰি মেটোটো আৰু হিচাপত দিম এফালে আছে মাংস এফালে দৈ লাগিব বিৰিয়ানিত দৈটো মাষ্ট দৰকাৰ হয় তাৰ পাছতে বাকি আপোনালোকে চাই থাকক মই কি কৰোঁ প্ৰথম পিয়াজখিনি কাটি লওঁ তাৰ পাছত আপোনালোকক দেখাই গৈ আছোঁ এইফালে পাতি লৈছোঁ এটা পাত্ৰত পানী যাতে উতলক তাৰ পাছত এফালে পাতিছোঁ কেৰাহী তেল গৰম কৰিছোঁ আৰু পিয়াজখিনি কাটি ল'লোঁ এইফালে যোনখিনি পানী লৈছোঁ গৰম কৰিবলৈ সেইখিনি পানীত নিমখ দিম নিমখ এনেকুৱা কোৱান্টিটিত দিব যাতে পানীখিনি লুনিয়া হয় তাৰ পাছতে ইয়াত দি দিম কেইটামান লং আৰু অলপমান গোটা জিৰা তাৰ বাহিৰে আৰু মই একো গোটা মছলা ইউজ নকৰোঁ তাৰ পাছতে এই তেলখিনি যেতিয়া অকণমান গৰম হয় ইয়াত দি দিম পিয়াজ আৰু পিয়াজখিনি বেৰিষ্টা হিচাপত ভাজিম মানে পুৰা ৰঙচুৱাকৈ ভাজিম আপোনালোকে আগলৈ সেইখিনি দেখা পাব এয়া পিয়াজখিনি ইয়াত ঢালি দিলোঁ এবাৰ ইয়াত অলপমান মই নিমখ দিম কিয়নো নিমখ দিলে পিয়াজখিনি অতি সোনকালে ভাজা হৈ যায় যিহেতু মোৰ টাইমিংটো বহুত ইফাল ইফাল তাৰ পাছতে এইখিনি লৈছোঁ ভাত খোৱা চাউল আমি নৰ্মেল যোনখিনি ভাত খাওঁ আমাৰ ইয়াত আমি পাঞ্জাৱত বৰ্তমান ভাত খোৱা চাউলখিনি বাসমতি চাউলৰে হয় কিন্তু ভঙা বাসমতি চাউলটো গোটাটো নহয় গতিকে বহুত দীঘল দীঘল নহ'ব অলপ চুটি চুটিয়ে থাকিব গতিকে আপোনালোকে ভাত খোৱা চাউলৰো ধুনীয়া বিৰিয়ানি খাব পাৰে এতিয়া এইখিনি ইয়াত ঢালি দিলোঁ যেতিয়া পানীখিনি গৰম হ'ব উতলিব তেতিয়াহে দিব তাৰ পাছতে এইফালে বেৰিষ্টাখিনি ৰেডি হৈ গৈছে দেখিছেনে এনেকুৱাকৈ ৰঙচুৱাকৈ ভাজিব লাগিব ইয়াৰ পৰা অলপমান মানে আধাখিনি পিঁয়াজ আপুনি কাঢ়ি থ'ব মানে 2টাৰ পিঁয়াজৰ কাঢ়ি থ'ব আৰু 2টা পিঁয়াজৰখিনি ইয়াৰ পিছত মাংস দিব মানে এইখিনি মাংসৰ লগত ভাজিব তাৰ পাছতে এয়া দি দিলোঁ আদা নহৰু মই খুন্দুনাত খুন্দি লৈছোঁ ইয়াৰ গোন্ধটো ভাল হ'লে আৰু এনেকৈ দিলে খাবলৈ বেছি ভাল লাগে তাৰ পাছতে এইখিনি মাংস ঢালি দিছোঁ মাংসখিনি আচলতে বিৰিয়ানি বনাম বুলি অনা নাছিলে তাৰ ঘৰলৈ আহিহে মন গ'ল বিৰিয়ানি কথা গতিকে এই সৰু সৰু পিছতে আছিলে লগতে লিভাৰ পিছো আছিলে দি দিলোঁ একো নাই তাৰ পাছতে এয়া নেমু অলপ মই ইয়াত চেপি দিছোঁ কিয়নো যাতে চাউলখিনি মানে ধুনীয়াকৈ এটা হৈ থাকে ভাঙি নাযায় গতিকে হেয়া দি দিলোঁ তাৰ পাছতে এই মাংসখিনি এনেধৰণে হৈ গৈছে ইয়াত দিম এতিয়া মছলা ইয়াত দি দিছোঁ প্ৰথমতে মই হালধি তাৰ পাছত দিম ইয়াত অলপমান জলকীয়া গুড়িৰ পাছত এই অকণমান আছিলে বিৰিয়ানি মছলা পেকেটত মইতো পাহৰিলোৱে তাৰ পাছত সেইকাৰণে দি দিলোঁ চিকেন মছলা 2 চামুচ তাৰ পাছত এয়া দি দিছোঁ গৰম মছলা আচলতে একেই হয়গৈ বিৰিয়ানি মছলাৰ নিচিনাই তাৰ পাছতে নিমখ দিলোঁ নিমখ দি এয়া মই দি দিছোঁ কাটি লোৱা এটা বিলাহী এতিয়া এইখিনি অলপমান ভাজি ল'ম এইখিনি যেতিয়া বিলাহী ভালকৈ অলপ সিজা নিচিনা হ'ব তাৰপিছত ইয়াত দি দিছোঁ দৈ 1-2 চামুচমান হ'ব এয়া দি পিনে এতিয়া এইখিনি অলপমান ভাজি ল'ম বাছ বহুত বেছি ভাজিব নালাগে চিমত আপোনালোকে ভাজি থাকিলেও হ'ব মানে 40 to 50% কুক হ'লেও চলি যাব তাৰ পাছতে এইখিনি ভাতখিনি অলৰেডি 80 to 90% কুক হৈ গৈছে আৰু 10%হে ইয়াক সিজাবলৈ প্ৰয়োজন আছে আৰু এনেও ব্ৰইলাৰ মাংস বহুত দেৰি প্ৰয়োজন নাই সিজোৱাত মানে সিজিবলৈ বহুত বেছি দেৰি নালাগে এতিয়া ভাতখিনি মই ইয়াত কাঢ়ি লৈছোঁ কিয়নো এই পাত্ৰটোতে মই আকৌ দম লগাম আৰু দম কিমান দেৰি লগাম বুলি ভাবিলে আপোনালোকৰ যদি ইমানখিনি ধুনীয়াকৈ সিজি যায় তেন্তে আপোনালোকে খুব বেছি 15 মিনিট দম লগালেও হৈ যাব এতিয়া মই ইয়াত এইখিনি মাংসখিনি ঢালি দিলোঁ পাত্ৰটোত ঢালি দিয়াৰ পিছত এবাৰ চাউলখিনিও ইয়াত ধুনীয়াকৈ ঢালি দিম চাউলখিনি য়েল্লো কালাৰ লাগিছে কিন্তু তেনেকুৱা য়েল্লো কালাৰ হোৱা নাছিলে তাৰ পাছতে এতিয়া ইয়াত দি দিলোঁ সেই পিঁয়াজখিনি যোনখিনি ভাজি লৈ এক্সট্ৰাকৈ থৈছিলোঁ সেইখিনি ইয়াৰ ওপৰত
এনেদৰে গাৰ্নিচিঙত দি দিব তাৰ পাছতে ইয়াত কি দিব কেঁচা জলকীয়া দিব নাপাহৰিব আপোনালোকৰ ওচৰত যে ধনিয়া আছে ধনিয়া পাতো দিব পাৰে পুদিনা আছে পুদিনা পাতো দিব পাৰে নাথাকিলেও একো আপত্তি নাই ওপৰত দি দিছোঁ অকণমান গৰম মছলা ইয়াৰ বাহিৰে আপোনালোকৰ যদি পেকেটিঙৰ আপোনাৰ ওচৰত যদি আছে পেকেটিং বিৰিয়ানী মছলা তেন্তে তাকো দিব পাৰে অলপমান দি দিছোঁ ঘিউ এবাৰ দি দিছোঁ দামত 15 মিনিট থম তলত দিছোঁ তাৱাৰ ওপৰত এইটো দিছোঁ আৰু তাৰ ওপৰত একেবাৰে ঢাকনৰ ওপৰত এই লিডটো লগাই বিৰিয়ানীখিনি অলমোষ্ট হৈ গৈছে এতিয়া গেছটো অফ কৰিছোঁ এবাৰ বনাওঁ ৰাইতা একদম সিম্পল ষ্টাইলৰ ৰাইতা মানে এইটো আমাৰ ঘৰে বনে আৰু নৰ্মেলি বিৰিয়ানী বনিলে বনে এডাল এনেই ল'লোঁ এইটো মানে একো কামৰে কামত নলগাওঁৱে তাৰপাছত এতিয়া ৰাইতা বনাওঁ ৰাইতাৰ কাৰণে এটা হেৰি লৈ লৈছোঁ ইয়াত প্ৰথমতে যাব পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ পিঁয়াজটো সিম্পল ৰাইতা মানে বিশেষ একো নহয় তাৰপাছত কেঁচা জলকীয়া কাটি লৈছোঁ মিহি মিহিকৈ আৰু হাতখন ধুই লওঁ দেই প্ৰথমত হাতখন ধুই লওঁ নহ'লে এইখন জ্বলিব মানে ছোৱালীক আকৌ মুখ চুখ ধুৱাই পাম ন পটককৈ হাত মুখ ধুৱাই পালে মোৰ আৰু কান্দিব তাৰপাছতে এবাৰ দি দিওঁ দৈ ইয়াত দি দিম অলপমান নিমখ এইখিনি ভালকৈ ফেটিম এতিয়া দি দিম অকণমান পানী এই ৰাইতাটো অকণমান পনীয়া থাকে যাতে মানে সানি সানি খাব পৰা যায় ইয়াৰ ৰাইতা ৰেডি খুলি চাওঁ এবাৰ এতিয়া মেইনলি এইখিনি মিক্স কৰিব লাগে ভালদৰে বিৰিয়ানী টেষ্টি হৈছে এইখিনি আচলতে ভাত খোৱা চাউলৰ বিৰিয়ানী আমি বিৰিয়ানী ৰাইচ এক্সট্ৰা কিনা নাই আচলতে क्या दिया मुझे चिकन मत दो रात को नहीं खाऊंगा इसको খাবলৈ বহুত টেষ্টি হৈছে বনাব সিম্পল একদম সহজ বিৰিয়ানী বনাবলৈ মানুহে ভাবে বিৰিয়ানী বহুত টান একেবাৰে সহজ আই টাং টুং কৰিছে মোৰ ভিডিঅ'টোৰ মাজত सच में टेस्टी है सच में है ना খালো বলো পুৰা তেল মানে বহুত বেছি তেল নহয় কিন্তু তেলৰ নিচিনাই মাংস চাংস খালো যে এতিয়া যাওঁ ৱাকিং কৰিবলৈ এইফালে ৰেডি হৈছে এতিয়া বৰ্তমান টাইম হৈছে মই বেডশ্বীট পৰাই নাই দিনটো যিহে লেতেৰা কৰিছে টাইম 10:16 যাওঁ অলপ ৱাকিং কৰি আহোঁ সেইকাৰণে এখন দুপাট্টা এখন লৈ লৈছোঁ আৰু तेरे दिल को दिल लगी ना लगे दिल लगी तेरे दिल